নমস্কাৰ, মই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা বহুতেই ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। এইটো টপিক শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ কিয় এইটো টপিক আপোনালোকৰ বহুতে কামত আহিব। গৰমৰ দিন বৰ্তমান চলি আছে, সকলোৰে প্ৰব্লেম একেটাই, চুলি সৰা প্ৰব্লেম। চুলি সৰা প্ৰব্লেমক লৈ মই আজি এটা সাধাৰণ সৰু সুৰা টিপছ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। যিকেইটা টিপছ মই ব্যৱহাৰ কৰি মই প্ৰমাণ পাইছোঁ, সেইকেইটা টিপছ আপোনালোকক মই শ্বেয়াৰ কৰিম। আজি বলক ভিডিঅ'টো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, প্ৰথমতে মই আপোনালোকক ক্ষমা খুজিব বিচাৰিছোঁ, কাৰণ কিয় আজি বহুকেইদিনৰ পৰা মই আপোনালোকৰ ওচৰত ভিডিঅ' দিব পৰা নাই। যিসকলে মোৰ ভিডিঅ'ৰ কাৰণে ৰৈ থাকে বা কেতিয়াবা মোক কমেণ্ট জনাই তেওঁলোকৰ উত্তৰ দিব পৰা নাই, তেওঁলোকৰ কাৰণে মই বহুতে ক্ষমা খুজিছোঁ। কাৰণ কিয় প্ৰথমটো কাৰণ হ'ল যে কেতিয়াবা মোৰ বহুত হেলা লাগি যায়, আৰু দ্বিতীয়টো কাৰণ হ'ল মোৰ কিছুমান প্ৰব্লেম চলি আছে। আশা কৰোঁ আপোনালোকে মোক মাফ কৰি দিয়ে যেন, আৰু মোৰ ভিডিঅ'বোৰ যেন কণ্টিনিউ চাই থাকে। চুলিৰ প্ৰকাৰ বহুত কেইবিধ ধৰণৰ থাকে, আপোনাৰ অইলি হেয়াৰ, ড্ৰাই হেয়াৰ, নৰ্মেল হেয়াৰ। সেই অনুপাত লৈ পেলাই আমাৰ চুলি কেয়াৰ কৰিব লগা হয়। কিছুমানৰ চুলি সৰে যিবিলাকৰ ডেণ্ড্ৰাফ বেছি থাকে বা কিছুমানৰ অকণি থাকে, সেইবিলাকৰ বহুত চুলি সৰে। আৰু যিবিলাকৰ ধৰি লওক ভিটামিনছৰ কাৰণে আৰু ধৰক কেৰাটিনৰ অভাৱত এনেকুৱা ধৰণৰ কাৰণেও চুলি সৰে। বাট এনেকুৱা গৰমৰ দিনত বেছিভাগৰে চুলি সৰাৰ প্ৰব্লেমটো বহুতেই দেখা পোৱা গৈছে, আৰু মই সেইটো বস্তু ময়ো ফেচ কৰিছোঁ। এই গৰমৰ হিচাপত যিবিলাকৰ চুলি সৰা প্ৰব্লেম হৈছে, মই সেইবিলাকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। কাৰণ সকলোৱে বিচাৰে যে নিজৰ চুলিকোছা ভালকৈ ৰখাৰ কাৰণে। প্ৰথম কথাটো হ'ল যে যদিহে আপোনাৰ চুলিত আপোনাৰ মূৰত যদি অকণি আছে, তেতিয়াহ'লে আপোনালোকে এদিন এৰি এদিন শ্বেম্পু কৰিব, আৰু যদি পাৰে কণ্ডিশ্যনাৰ লগাব। আৰু যদিহে আপোনাৰ চুলিত ডেণ্ড্ৰাফ যদি আছে, তেতিয়াও আপুনি এদিন এদিন চুলি শ্বেম্পু কৰিব। তেতিয়া আপোনাৰ চুলি সৰাটো লাহে লাহে কমিব, কাৰণ যেতিয়া আমাৰ চুলিৰ গুৰটো যেতিয়া চাফা থাকিব, চাফ চিকুণ থাকিব, তেতিয়া আমাৰ চুলিকেইডাল সৰাত বন্ধ কৰে। যদিহে আপোনাৰ চুলি সৰা বৰ্তমান প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে আপোনাৰ চুলিত আপোনাৰ যিটো কাৰ্লি কৰে, এইবিলাক হিটাৰ ছিষ্টেমবিলাক বৰ্তমান ব্যৱহাৰ কৰা বন্ধ কৰক। যিমান পাৰে সিমান আপোনালোকে পানী খোৱা কৰক। এইটো কোৱা নাই যে আপোনালোকে ফ্ৰিজৰ পানী খাব, যিমান পাৰে নৰ্মেল পানী খোৱা কৰক। পানী খালে আমাৰ দেহটোৰ ভিতৰবিলাক হাইড্ৰেট কৰি ৰাখে। শৰীৰটোৰ ভিতৰতে যে কাম কৰিব সেইটো নহয়, আমাৰ চুলিৰো কেয়াৰ কৰে, আমাৰ চুলিকেইডাল হাইড্ৰেট কৰি ৰাখে। যদি আপোনালোকৰ চুলি সৰাৰ প্ৰব্লেম বৰ্তমান হৈ আছে, তেতিয়াহ'লে আপুনি চুলিকেইডাল বেছি টাইটকৈ নাবান্ধিব। কাৰণ যেতিয়া আমাৰ চুলি সৰি থাকে, তেতিয়া আমাৰ গুৰটো কোমল হৈ থাকে, আৰু চুলিকেইডালো বহুত কোমল হৈ থাকে। চাবচোন, চুলি চুচিলে এনেকৈ টানি খাই এনেকৈ ছিঙি যায়, হয়নে নহয়? এইখিনি আছিলে সাধাৰণ কেয়াৰ, যিখিনি আমি নিজে ধৰি ৰাখিব পৰা যায়। আৰু এতিয়া আপোনাক মই শ্বেয়াৰ কৰিব ওলাইছোঁ আমাৰ বৰ্তমান যিটো চুলি সৰা প্ৰব্লেম চলি আছে, সেইখিনি সময়ত আমি কি লগালে ভাল হয়। প্ৰথমটো হ'ল এল'ভেৰা। যদিহে আপোনালোকৰ ঘৰত এল'ভেৰাৰ গছ আছে, তেতিয়াহ'লে সেই এল'ভেৰাৰ আপোনাৰ যিখিনি জেল থাকে, সেই জেলখিনি উলিয়াই পেলাই আপুনি ব্লেণ্ড কৰি পেলাই তাত আপুনি যদি পাৰে অলপমান মৌ দি দিব, আৰু অলপমান নাৰিকলৰ তেল দি পেলাই চুলিত লগাই 40 বা 30 আধা ঘণ্টা আৰু ৰাখি পেলাই আপুনি শ্বেম্পু কৰি ধুই দিব পাৰে। এনেদৰে আপুনি সপ্তাহত 2 বাৰ কৰিলে আমাৰ চুলি সৰা লাহে লাহে কমি আহিব। ছেকেণ্ডটো হ'ল, যদিহে আপুনি তেল লগায়, যদি আপুনি চুলিত তেল লগায়, তেতিয়াহ'লে আপুনি ৰাতি তেল লগাই পেলাই থৈ নিদিব। কাৰণ কিয় সেনেদৰে ময়ো কৰোঁ। বৰ্তমান গৰমৰ সময় আছে, চুলি আমাৰ বহুতে সৰাৰ বহুতে প্ৰব্লেম হৈ থাকে, গতিকে তেলটো দিলে আমাৰ চুলিকেইডাল এনেই কোমল থাকে আৰু বেছিকৈ কোমল হৈ যাব। যদিহে তেল দিয়ে, তেতিয়াহ'লে চুলি আপোনাৰ শ্বেম্পু কৰাৰ আগত কমচে কম 1 ঘণ্টা ৰাখি পেলাই ধুই দিব পাৰিব। আৰু যদি আপুনি তেল লগাব নিবিচাৰে, তেতিয়াহ'লে এইটো টপিক্স ইউজ নকৰিলেও হৈ যাব। 3 নম্বৰ টপিক্সটো হ'ল, যে শাক পাচলি খাই ভাল পায়, তেতিয়াহ'লে এইটো বতৰত যিবিলাকৰ চুলি সৰা প্ৰব্লেম বেছিকৈ হৈ আছে, সেইবিলাকে যিমান পাৰে সিমান শাক পাচলি খোৱা আৰম্ভ কৰক। কাৰণ শাক পাচলিৰ দ্বাৰাই আমাৰ চুলিকেইডাল আপুনি ভাবিব নোৱাৰিব যে আমাৰ চুলিকেইডাল কিমানখিনি গ্ৰ'থ কৰিব। আৰু শাক পাচলি আমাৰ দেহৰ কাৰণেও ভাল হয়, আমাৰ স্কিনৰ কাৰণে ভাল হয়। শাক পাচলি খোৱা ষ্টাৰ্ট কৰক। 4 নম্বৰটো হ'ল সকলোতকৈ মষ্ট ইম্পৰ্টেণ্ট টিপছ এইটো। আপোনালোকে যদি মাছ মাংস বেছিকৈ খাই আছে, মছলাযুক্ত খাদ্য, বাহিৰা যিটো খাদ্য থাকে, আপোনালোকে অনলাইন অৰ্ডাৰ কৰি পেলাই যিটো বাহিৰত খায়, সেইটো কমপ্লিটলি বন্ধ কৰি দিয়া ভাল হয়। কাৰণ
এইখিনি খাদ্য খালে আমাৰ দেহাৰ অনিষ্ট কৰে, লগতে আমাৰ চুলি সৰাৰো বহুত অনিষ্ট কৰে। গতিকে এইখিনি খাদ্য যদিহে আপোনাৰ চুলি সৰা বহুত প্ৰব্লেম হৈ আছে তেতিয়াহ'লে বন্ধ কৰক, খাওক, মাজে মাজে এবাৰ দুবাৰ খাই দিয়ক, বাট মছলাজাতীয় কমপ্লিটলি বন্ধ কৰি দিয়া ভাল হ'ব। নম্বৰটো আপোনালোকে সেইটো চেম্পু ব্যৱহাৰ কৰক যিটো চেম্পু আপোনাৰ চুলিত শ্বুট কৰে। 6 নম্বৰ হ'ল যদিহে আপোনালোকৰ টোপনি বহুত ক্ষতি হৈ আছে, আপোনাৰ টোপনি নাহে, তেতিয়াহ'লে যিমান পাৰে সিমান দেহৰ অলপ ৰেষ্ট লোৱাটো চেষ্টা কৰক। সময়ত যিখিনি আমাৰ দেহাটো ৰেষ্ট ল'ব লাগে, শুব লাগে, সেইখিনি সময়ে আপোনালোকে শুবলৈ চেষ্টা কৰক, কাৰণ এই খোৱাৰ প্ৰব্লেমৰ পৰা আমাৰ চুলি সৰা আৰম্ভ হয়। নেক্সট হ'ল আপোনালোকৰ যদিহে টেনশ্যন আছে, যদিহে আপোনালোকে বহুত চিন্তা কৰি থাকে, তেতিয়াহ'লে চিন্তা কৰা কমপ্লিটলি বন্ধ কৰি দিয়ক। আপুনিও জানে, ময়ো জানো, তথাপিও আমাৰ চিন্তা কৰা যায়, বাট চিন্তা কৰি কোনো লাভ নাই লাইফত। চ' চিন্তা কৰাটো বন্ধ কৰি দিয়ক। চিন্তা কৰিলে আমাৰ চুলিৰ লগতে আমাৰ দেহাৰো ক্ষতি হয়, চুলি সৰাটো বহুত বাঢ়ি যায়, তো যায় আমাৰ লগতে মনৰো বহুত দুখ হৈ থাকে, আৰু ধৰি লওক মন বেয়া লাগিলে চবফালে বেয়া লাগি থাকে, কাম কৰিবলৈ মন নাযায় ন। চ' টেনশ্যনটো যিমান পাৰে সিমান দূৰত ৰাখক। দূৰত ৰাখিলে আপুনি হেল্থি হৈ থাকিব, হেপ্পী হৈ থাকিব, লগতে আপুনি সুন্দৰো হৈ থাকিব, কাৰণ টেনশ্যন থাকিলে মুখত স্মাইল নাহিব, মুখত স্মাইল নাথাকিলে বেয়াই। চ' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, আৰু ইয়াতকৈ মই বেছি আগবাঢ়িব নোৱাৰিম, কাৰণ কিয় এই যিখিনি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ, মোৰ এইখিনি প্ৰেক্টিকেল আছিলে, মোৰ মনৰ পৰা আপোনালোকক শ্বেয়াৰ কৰিছোঁ, আৰু যিবিলাক বস্তু মই ব্যৱহাৰ কৰিছোঁ, ব্যৱহাৰ কৰি ভাল পাইছোঁ, বেয়া পাইছোঁ, আপোনাক মই শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে চাই, আৰু যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো টিপি দিব। নমস্কাৰ, বাই বাই।